হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালী ভৱানী অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ গাঁৱৰ দ্বিতীয় দিন আৰু এইমাত্ৰ মই উঠিলোঁহে ৰাতিপুৱা আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। মোৰ এইটো ওচৰত দেখাই পাইছে, চাওক কি ধুনীয়া গাঁৱৰ এয়া পদূলিৰ মুখতে সৌন্দৰ্য। এয়া গাঁৱৰ পদূলিৰ মুখত কি বন্ধা আছে, গৰু, কি ধুনীয়া। ইয়াতকৈ আৰু কি ভাল সৌন্দৰ্য হ'ব পাৰে হয়নে বাৰু? চাওকচোন, ওচৰত গৈ চাওক। ইয়াক ঘাঁহ খাই আছে গৰুকেইটা। আপোনালোকে সেইটো ভালকৈ শুনিলে শুনাই পাব যে কি ধুনীয়া সুৰীয়া চৰাইৰ মাত। আটাইতকৈ সৰু গৰু পোৱালিটো ভয়ে খাইছে চাগে। এটা বস্তু দেখাই দিম আহক, এয়া চাব, এয়া বেঙেনাৰ গছ। চাওকচোন কি ধুনীয়াকৈ লাগিছে হয়নে? ধুনীয়াকৈ লাগিছে। এটা এয়া দুটা, দুটা, কি ধুনীয়া লাগিছে। আৰু এটা বস্তু দেখাম আহক। এইয়া ভাত কেৰেলা লাগিছে, চাওক, এটা, দুটা, এয়া তিনিটা, কি ধুনীয়া লাগিছে নে? ভাত কেৰেলাৰ গছ। এয়া গোটেই চানি দিছে এইখন মামাই। এয়া ৰাতিপুৱা 5 বজাৰ সময়, বেলিটো ওলাইছে আৰু এতিয়া ফুৰিব ওলাইছোঁ বাবুৰ লগত। বাবু এইফালে চোৱা, ক'ত যাম আমি? ক'ত যাম? ক'ত যাম? ফুৰিব ন? ক'ত যাম? ফুৰিব গৈ আছোঁ। আহক আমাৰ লগত দেখাই দিম। আপোনালোকে হয়তো দেখি গমেই পাইছে এইখন কি হ'ব, খেতি পথাৰ। কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া যিহেতু আঘোণৰ মাহ, গোটেই ধান পকি গোটেই সোণালী হৈ পৰিছে পথাৰখন। যিহেতু আঘোণৰ মাহতে ধান পকে আৰু এইখিনি সময়ত ধান সকলোৱে কাটে খেতি পথাৰত। এয়া দেখিছে চাগে, এই ৰাতিপুৱা মই কৈছোঁ আপোনাৰ 5 বজাৰ দৃশ্য। এই 5 বজাতে আহি চাওকচোন কেনেকৈ পথাৰত কাম কৰি আছে। ধানবোৰ কাটিছে, কাটি মুঠা কৰিছে, কেনেকুৱা কষ্ট কৰি আছে। আৰু খেতিয়কসকলে আজি কষ্ট কৰিছোঁ কাৰণেতো আমি আজি ভাত খাব পাইছোঁ। আপোনালোকক দেখাই দিলোঁ ৰাতিপুৱাৰ গাঁৱৰ সৌন্দৰ্যটো, কি ধুনীয়া পৰিৱেশ। আপোনালোকে দেখি চাগে ভালে পাইছে আশা কৰিছোঁ। এতিয়া মামী ভাত বনাই আছে, আহক দেখাই দিওঁ। আগত আহি কিনো এয়া মামী ভাত বনাই আছে। মামী কি বনাইছা পিছে আজি? এয়া দালি বনাইছোঁ। এয়া দালি আৰু অমিতা আলু ভাজিছোঁ। এয়া অমিতা আলু, এই মাছ ভজা, এয়া সৰু মাছ, এয়া ডাঙৰ মাছ, আৰু এইটো বাংনাৰ খাৰ বনাইছোঁ এতিয়া। এয়া এইবাৰ বাংনাৰ খাৰ বনাইছোঁ, এয়া দেখাই দিছোঁ আপোনালোকক। এয়া হ'লনে পিছে গোটেইখিনি? হৈছে হৈ গ'ল আৰু বা আজি বেলেগ বনাইছে আৰু মামী। এতিয়া আৰু খোৱাৰে কথা, খালে গম পাম কেনেকুৱা হৈছে হয়নে মামী? হয় এতিয়া বনাই আছে। হৈ গ'ল আৰু অলপ টাইম বাকী আছে। মোৰতো খাওঁ খাওঁ লাগিয়ে গৈছে। মই আৰু খোৱাৰে মানুহ, গমেই পায় আপোনালোকে। চাওকচোন এতিয়া খাই কেনেকুৱা হয় হয়নে বাৰু? আমি যিহেতু ভাত হোৱা নাই, এয়া সকলোৱে টাইম পাছ কৰি আছে। চাওকচোন কি খাইছে মনো? বাদাম। এয়া বাদাম খাইছে। ককা কি খাই আছে পিছে? এয়া ককাও বাদাম খাই আছে। এয়া মায়েও বাদাম খাই আছে বহি বহি, টাইম পাছ কৰি আছে। দে মোকো দে।
এইয়া বাদাম ময়ো খাওঁ এইয়া ভাত খাব বহি গ'ল এইয়া ককা ভাত খাই আছে মায়েও খাই আছে এইয়া মুনু খাই আছে ন কেনেকুৱা বা হৈছে এতিয়া মই খালে আপোনালোকক কম হয়নে আৰু ময়ো বহু এইয়া মোৰ ভাত কাঁহৰ কাঁহীত বা বেলেগ আৰু এইয়া অমিতা ভাজা তাৰপিছত মাছ তাৰপিছত এইয়া মামী যে বেঙেনাৰ খাৰ বনাওঁ বুলি কৈছিলে নেমু তাৰপিছত এইয়া জলকীয়া তাৰপিছত এইয়া দালি খাই চাওঁ ফাৰ্ষ্ট মই কিবা খাওঁ এই বেঙেনাৰ খাৰটো খাই চাওঁ কেনেকুৱা হৈছে বেলেগ হৈছে এইয়া অমিতা খাই চাওঁ অলপমান মামী বেলেগ মজা আছে দৰ্শকসকল সঁচাকৈ ভাল হৈছে দেই মামী ভাল বনাইছে এইখিনি তেনেহ'লে মই খাওঁ এতিয়া যিহেতু আজৰি সময় এয়া আমি এতিয়া খেলিম একেলগে এয়া বেট আৰু বল পুৰা খেলিম আৰু এতিয়া আহক খেলাখন আৰম্ভ কৰোঁ वाह क्या सीन है वाह क्या सीन है বেটিং কৰি আছে এয়া ভাইটি বেটিং কৰি আছে পুৰা আৰু খেলিছে কেছ নোৱাৰিলে তোত নাই ৰছী যাতে ৰছী আছে বিচিৰি আমাৰ ক্ৰিকেট খেলা বহুত ভাল লাগে বহুত সঁচাকৈ ভাল লাগে ক্ৰিকেট খেলাৰ মানে বেটখন নাছিলে সেইকাৰণে আমি এখন এনেই বিচাৰি চালোঁ তাৰপিছত দেখা পালোঁ যে আমি এডাল কাঠ খৰিও ধৰক আৰু খৰিৰ দৰে আৰু এডাল তাৰপিছত দেখা পাই সেইডাল লৈ খেলি দিলোঁ বাপ্পাকে গোটেইকেইটা খেলিলোঁ বহুত মজা লাগে তে বন্ধু বান্ধৱীসকল আজিৰ দিনটো এনেকৈ মজা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু যদিহে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ বাই বাই